গাল সে তাল মিলা গাল গাল সে তাল মিলা এই আপুনি ভাল গায় দেই তাকে তথাপি অহংকাৰ নাই দেখিছেনে দিয়া বাকিন ভাল দিয়া কাইলৈ আমাৰ ক্ৰিকেট টিমৰ নতুন কেপ্টেইন এজন বিশেষ প্লেয়াৰ আমাৰ মাজত প্ৰেক্টিচ কৰি আছে মই আৰম্ভ কৰিলোৱেই কাইলৈ 3টা বজাত লগ পাম দেই কাইলৈ 3টা বজাত সকলোকে লগ পাম জীৱন আহে ঘূৰি বৰ দুখ বেলেগৰ নিচিনাকৈ মই থাকি ভাল নাপাওঁ আৰু এতিয়া মই অলপ ইন'ভেটিভো এতিয়া ডিঙিত এডাল যিডাল পিন্ধি আছোঁ এতিয়া পায়জামা ৰচি হৈ এডাল সেইদিনা পায়জামাটো পিন্ধি ওলাই গ'ল কেনেবাকৈ পায়জামা ৰচি ওলালে তাক ভৰাবলৈ বহুত কষ্ট সেইবোৰ মানে ছোৱালী মানুহে পাৰে ল'ৰাই নোৱাৰে কেতিয়াও এইডাল কালাৰফুল আছিলে মই বোলো হ'ব দে এইডাল ডিঙিতে পিন্ধো আৰু চব কঁকালৰ পৰা আহি তাৰমানে ডিঙি পাই গ'লি কঁকালৰ পৰা আহি ডিঙি পাই গৈছে পেণ্টটো খুলি দিলে মই লাইন যাম পেণ্টত যাবি দে এইটো খুলি ল'বলৈ চেষ্টা মই আকৌ ভিতৰত আৰু দাদা আপোনাৰ হিমা দাসৰ লগত ৰিলেশ্যন কেনেকুৱা পাম হিমা তাই এতিয়াও আহিলে তাই আহে ইয়াত আহে ঘৰত আহে আৰু মোক চেচ কৰি দিয়ে মোৰ জোতা চোতা লৈ যায় মোৰ কাপোৰ কানি খুলি লৈ যায় মই বোলো চালা মোক জাঙিয়াটো নিবলৈ বাকী আছে এইটো দিয়ক এইটো তাক ভাল লাগিলে লৈ যাব তাই কোনো মা বাপ নাই আৰু মানুহ আছে কোনোবা আছে তাই তেনেকুৱা আই লাভ দ্যাট বেণ্ডিট কোন চিনেমা ষ্টাৰ্ট হৈ গ'লে মাদাৰ চোদ চলি আছে ৰেকৰ্ড হৈছে এইটো খেলাটো চাগে বুক কৰি দিব মোৰ মতে কৰিব নালাগে ঠিক আছে খং উঠিলেও কেলা ভাল পালেও কেলা বাথৰুম পাইছো এক মিনিট আপুনি ছোৱালীজনী গুচি গ'লে হেৰি অস্থিৰ হৈ যায় ন মনটো বড়ি চঞ্চল ঠাণ্ডাত আমি শ্বৰ্ট লৈ আছো সিদ্ধাৰ্থ আৰু মই একদম সিদ্ধাৰ্থে আজিকালি সাংঘাতিক ইংলিছ কৰে লণ্ডনত আহি সি পুৰা ইংলিছ শিকিছে কৰি কিবা I want to try some English speaking. Please watch on Seeker. Hunting Seeker. শিকাৰ আমাৰ নতুন ছবি সকলোৱে চাব ধুনীয়া পৰ্টত আছো আমি ঠাণ্ডা কপাই দিছে দুইটাকে হিলাই আছে বতাহে আমাক ইয়াতে ইংৰাজী যিটো একচেণ্টটো এনেই আহিছে ইয়াত সকলোৱে জানে পোকৰ ধোৱা চিষ্টেম নাই মই কি কৰিলো পাকঘৰৰ পৰা মানে পোকৰ ধুবৰ কাৰণে গিলাচ এটা লৈ গ'লো মই নাচালো প্লাষ্টিকৰ গিলাচ বোলো পোকৰ ধুবলৈ কিবা এটা লাগিব তাত গিলাচটো লৈ গ'লো পোকৰ ধুইছো তাৰপিছত দেখিছো কিবা পোকৰ পৰা তেল ওলোৱা নিচিনা লাগিছে পিছত গম পালো সেইটো আমাৰ শ্ৰমিকে মানে অমলেট বনাবৰ কাৰণে বাটাৰ আনি থৈছিলে গিলাচটোত বাটাৰ আছিলে মই নাজানো ৰাছিয়ালৈ আহি মানে প্ৰথমবাৰ বাটাৰেদি পোকৰ ধুইছো মই কলি মই জোকাই থাকো অকমান ক'লা আৰু একো নাই ক'লা হ'লে একো নাই মই ইমান বগা নহয় পৃথিৱীত বগা ক'লা চামৰালৈ কথা নাই অকল দিমাগটোৱে কাম কৰে হয়নে অনলি ইয়ৰ ব্ৰেইন ৱৰ্কছ
কৈছে কামৰে কান্দি দিব একো নাই লাভ ইউ মই আহিলে তেনেকে চিঞৰিলে ভাল লাগে ঐ কেলা জুবিন দা বুলি কবি মই আহিলে তেনেকে চিঞৰিলে ভাল লাগে ঐ কেলা জুবিন দা বুলি কবি পর্বতর দেখিয়া লিগিরি পতিয়া বতাহ যেনে কই হারে 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 ঘুরতে সাপরত তোরে লাগি ককাল গুছেও তিনি কই ভাগে 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 তোর দরে নাচনি দেখি শ্রীকৃষ্ণ হয় বাকি বজাইছিলে চাগে তোর ময়না হৈ বাকি বজাইছিলে চাগে কোনোবা ধুনীয়া ভাং মাৰি আছে বৰ ভাং গুনাইছো কোনে খাইছে এতিয়া কিনো কৰিম আৰু এনেকে জন্ম দিলে মোৰ মায়ে পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাও আমি চব একেই মানুহ চব মই সেইকাৰণে লগুণডাল ছিঙি দিলো মই লগুণ ছিঙি পেলাই মই আঁঠুৱাত লগাই দিছিলো মই ককাৰে দিলে যিটো গৰু হাগিব নোৱাৰে ফৌকি সৰু কিন্তু লত কি ক'ব ৰাইজল ককাৰে দিলে যিটো গৰু হাগিব নোৱাৰে কটিটো সৰু Oh my god. Ay, de petor na idala lo po mo. Kiss le halo de. তো খবৰ মই জিদি কওঁ জানো মই আছিলে কিয় তেনেকুৱা কিবা এটা চিক্ৰেট আছে নেকি আপোনাৰ যিটো আপুনি আজি বাৰ্থডে দিনা ৰিভিল কৰিব বিচাৰিব চামথিং এনিথিং এনি কিবা বেলেগ ধৰণৰ যিটো মানুহে ভাবে যে হয় বুলি কিন্তু নহয় বা নহয় বুলি ভাবে হয় মই সদায় দুবাৰ হাগো সাধাৰণতে মানুহে এবাৰ হাগে মই সদায় দুবাৰ হাগো সেইটো হেল্ডি সেইটো মানে হেৰি মেডিকেলি দেট ইজ হেল্ডি বুলি কয় মই শুই উঠাৰ পিছত এবাৰ হ'ব লাগিব আৰু ৰাতি এবাৰ হ'ব লাগিব চুৰ কৰিছ ভালকে ক তিনিটা প্ৰেচাৰ কুকাৰ নিছে দুটা আমুল কুল খাইছে সেইটো চুৰ হ'ল নেকি যদি চুৰ কৰা ভালকে ক যদি চুৰ হয় ভাল চুৰ হয় নহয় মানে 7,000 মান টকা বস্তু নিছে খুব বেছি সেইটো মোক বিচাৰিলে মই দিলো সেইটো চুৰ কৰিবলৈ কি দৰকাৰ ইমান কষ্ট কৰিবলৈ ৰাতিপুৱা পৰা হলে সেইটো ঠেং ভাঙিলেহেঁতেন আকৌ মই হস্পিটেলত মই চাবলৈ যাব লাগিলেহেঁতেন কথাটো সেইটো গতিকে চুৰ কৰিলে ভালকে কৰিব পিটিম সেইটো কাৰণে পিটিম যে তই কি কাৰণে অদৰকাৰী কথা এতিয়া মই টিংকিখন লগাওঁতে মোৰ 15,000 টকা গৈছে সি নিচে 7,000 টকা বস্তু এই মানে এটাই প্ৰব্লেম মানে এই মানে পেণ্টটো বহুত ওপৰত পিন্ধে পেণ্টটো ইমান ওপৰত পিন্ধে নেকি এইটো হাই ৱেষ্ট জিন্স হয় এইটো ওপৰতে পিন্ধে কি এইটো হাই ৱেষ্ট জিন্স হয় এইটো ওপৰতে পিন্ধে সেইবোৰ নাজানো আমি মই যিমান ছোৱালী দেখিছো চবে পেণ্টটো তলত পিন্ধে প্ৰথম তোক ছোৱালী দেখিলো পেণ্টটো ওপৰত পিন্ধে ইমান মানে মানে পেটলৈকে পিন্ধে একদম মই চাপৰ যে পেণ্টটো ওপৰলৈ আহি যায় কি কৰো চাপৰ কাৰণে অ'কে সেইকাৰণে চাৰ্লি চেপলিনে ওপৰত পিন্ধিছিলে That's a good choice. মালো খাই দিলো এইটো একো নাই বাৰু এইটো মাল খোৱাই গান এই গানটো বনাইছিলো যেতিয়া মই ফুল মাল খাইছিলো নকয় মই কৈ দিলো 3টা বজাত এতিয়া বাকীবিলাকক অলপ কিবা কিবি সোধা এতিয়া তোমাৰ ওপৰত আৰু ফোনটো ঋতুস্মিন আছে তুমি আছে আৰু কি কৰিব লাগে আমি আৰু আমাৰ গগৈদা আছে নিপন দাক অলপ যদি গগৈদাৰ লগত কথা পতা নিপন দাৰ লগত
একে বয়সৰ মানুহৰ লগতনো কিনো কথা পাতিবা হয়নে অলপহে জুনিয়ৰ আৰু মোতকে তথাপিও ইমান বেয়া পাব নালাগে আৰু মিছা ক'লে কিডাল হ'ব মিছা ক'লে কিডাল হ'ব যেতিয়া মাল নাখাব তেতিয়া ষ্টেমত নুঠেই ৰাইট পইণ্ট না বেয়া পাইছা নেকি যেতিয়া ক'লে আছে মোক গালত মান এই যেতিয়া পৰা খাই ল'ব তাৰ ভনীৰ নাম হ'ল মাজুলী এতিয়া তাৰ বিষয়ে মই এটা গান গাই মাজুলী ছোৱালী এদিন দুখ পালেং এইখনি গাঁৱকে কপাই দিলে তোমাৰ নামে মই লিখি দিলো তোমাৰ কপালত আহিব নোৱাৰিলো এইখনি গাঁও তোমাৰ মেট্ৰিক চকুবেটি আছিল পৰি এই ৰাতিপুৱা বুলি লাডেন পৰি কালত বোকা লাগে কালত কেনা আছে এইবাৰ হা কি মজা হা কি বেয়া পাইছা মই গুচি যাবি আপোনাৰ সেইটো আমেৰিকা এক্সপিৰিয়েঞ্চ কেনেকুৱা খুব ভাল খাই আছো খুব খাই মানে পেট বাঢ়ি গৈছে পেটটো বাঢ়িছে জানো পেট ডাঙৰ হৈ গৈছে এসপ্তাহত আৰু আমাৰ আমেৰিকা ৰাইজৰ কাৰণে কিয় ক'ব নেকি আমেৰিকা ৰাইজক মোৰ মৰম দিলো আৰু বিহুৰ শুভকামনা শুভ মৰম দিছো আচ্ছা ভালকে থাকক খাই বৈ আচ্ছা বেছি উৎপাত কৰিলে বেয়া আৰু এনেকে উৎপাত কৰে বৰ আচ্ছা আৰু আপুনি এতিয়া ফলটো চাই কি বুলি ভাবিছে পানীখিনি দেখিবলৈ কেনেকুৱা লাগিছে আপোনাৰ এইটো অসমত লৈ যাবলৈ পাৰিলে ভাল হয় তৰুণক ক'ব লাগিব এই বিষয়ে হয় নেকি এইটুকুৰাত কাটি পেলাই যে উঠাই লৈ যাব পাৰি হয় আমাৰ মানুহৰ মানে তাকে পানীখিনি চাব ভাল লাগিছে পাৰিব তাৰপৰা কাৰেণ্টটো উৎপাদন হ'ব আমাৰ ঘৰে ঘৰে লাইটবিলাক জ্বলিব তাকে আপোনাৰ এইটো কানাডা গতিকে হনুমান দাস জাবতা মাৰিলে যাব পাৰি তালৈ তাকে কি জুবিন এইটো এইটো মানে এটা খুব ভাল পিয়ানিষ্ট তেখেত হয় নেকি 200 বছৰ আগতে মৰিলে আচ্ছা পিয়ানো বজাই আছে এতিয়া তাৰ হেৰিটো ৰাখি নেখোলাটো কংকালটোৱে বজাই আছে তেখেতৰ মাত বোল নাই অকল বজাই থাকে তেখেত হেমন্ত দাই কয় তুমি ফটকে কৈ দিবা যদি আমাৰ দিগদাৰ হৈ যায় বুলি কয় বোলো নাই ওলাই যায় বোলো উপায় নাই মুখৰ পৰা ৰাখিব নোৱাৰো তথাপি আজিকালি তুমি নিজক বৰ কণ্ট্ৰল কৰিছা বহুত বেছি নোকোৱা আজিকালি এই কণ্ট্ৰভাৰ্চিৰ পৰা আঁতৰি থাকো আৰু যিমান পাৰো পবিত্ৰতা এটা জমনি কথা আছিলে মোক আহোঁতে কৈছিলে এবাৰ ক'ব নেকি কি কৰিলে সি দেখিছে ক'তো নেটৱৰ্ক নাই সি মস্ত বাঁহ এডাল লৈ আহিছে আহি ওপৰত মোবাইলটো বান্ধি এনেকৈ পুতি দিছে বোলো কি কৰিছ কৈছো মিছ কল কেইটা পাম মই দিম তাৰ পৰিৱৰ্তে মই যিসকল বাণিজ্যিক বিৰোধী অকণ পইচা ঘটি লওক চেনেলে আকৌ আহি আছো বাথৰুম পাইছো আমি আকৌ আহি আছো 1 ছেকেণ্ড এটা বাণিজ্যিক বিৰোধী লৈছো আকৌ আহি আছো মোক কিবা এটা কথা ক'বলগীয়া আছে কৈ পেলাই আহি আছো এনেকুৱা এটা প্ৰাণীৰ নাম কওক যিটো আকাশত উৰি ফুৰে কিন্তু মাটিত পোৱালি দিয়ে কি বস্তু আকাশত উৰি ফুৰে কিন্তু পোৱালি দিয়ে মাটিত এয়াৰ হোষ্টেছ মন্ত্ৰী এম এল এ বিলাক কেনেকুৱা মানে লেকচাৰ বেছি মাৰে একো কাম নকৰে মন্ত্ৰী এম এল এ চব পাপৰহে মাত্ৰ দেখিবলৈ খাদ্য দেখাত খাদ্য টাইপ লাগেতো চব পেটলা হা ক্ষীণমিন মন্ত্ৰী এম এল এ ক'ব দেখিছেনে মন্ত্ৰী এম এল এ হোৱালে চব পেটটো ওলালে আৰু এনেকুৱা এটা বাই মালটো খাই দিলেতো মন্ত্ৰী এম এল এ চব বাপৰহে মাত্ৰ পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল মই ভয় নকৰোঁ মই কৈ দিওঁ হৈছে বাল
এনেধৰণে এঘৰীয়া কৰে মই কলৈ যাম তাৰপিছত ক্ষমা খোজা নাই কৈ আছে যে আমাক কিয় একা শুয়া কৰিলে আই भाइयों बहनों চাহ বেচা বেপাৰী কি ক'ব আৰু ভাইও মোদীনে কি কৈছিলে চাহে বেচিছিলে প্ৰাইম মিনিষ্টাৰ হ'ল গতিকে চাহ বেপাৰীয়ে সদায় চাহে বেচিব কিন্তু বেলেগ বেলেগ চাহ খুৱাই থাকিব লাল চাহ গাখীৰ চাহ আমুক চাহ তামুক চাহ অমিত শ্বাহটো আছেই সেইটোকো বেচিছে আপোনাৰ ঘৰলৈ আহিলে প্ৰায় আমি দেখো যে বিভিন্নজনে বিভিন্ন উপহাৰ আনে কিন্তু গছ পুলি আনিলে আপুনি অকণ বেছি ভাল পায় নহয় জানো কাৰণ গছ ভাল পাওঁ ভাল পাওঁ এইজোপা মোৰ এলবাম বুলি দি পঠালে প্ৰথমতে তাৰপিছত তাত তগৰ ফুলিলে আকৌ মই বোলো এলমন গছত তগৰ ফুলিছে ভাল লাগিল দেই 70 বছৰ আপোনাৰ সঁচাকৈ মই ভাল লাগিল দেই 70 বছৰ মোৰ কিন্তু তোমাক লগ পাম বুলি আহিলো মোৰ ঘৰ বেচেৰা মুছলিম গাঁও মোৰ নাম কমলা শইকীয়া কোনফালে আছে হস্পিটেলৰ ওচৰত কমলা শইকীয়া আচ্ছা তোমাক লগ পাম বুলি আহিলো কিন্তু খালো খৰচা হৈ গ'ল আৰু ধৰ লগ পাম বুলি আহিলো আৰু খৰচা হৈ গ'ল কমলা কাই ন বহুত খৰচা হৈ গ'ল ডোন্ট মাইণ্ড গ'ল আৰু লগ পালো যে মিলিলো ন শুকুৰ আলহামদুলিল্লাহ ভাইটি বেচা পইচা নেকি কম ফিটিং হৈ আছো ফুটি কৰিলো আৰু লগ পাম বুলি ফুটি কৰিলো ভাতটো খাই যাব ভাতটো কেলে সদায় মাংস এভৰিথিং বগী মাছ এটা নাপালি আজি কমলা বগী মাছ নাপালি বাবুল কোন এইখিনি আছে খুৰা গুট থিয় হোৱা এনেকে ইয়াৰ পৰা মই বহুত দূৰলৈ আঁতৰি যাব বিচাৰিছো এই গান এই ৰেকৰ্ডিং এই হুলস্থুল এই ইণ্টাৰভিউ শ্বুটিং এইবিলাকৰ পৰা পলাই যাব বিচাৰিছো য'ত মোক কোনেও আমনি কৰিব নোৱাৰে জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা অসমত 31 মাল আছে অসমত 31 মাল আছে জুবিন দা আৰু এটা কথা জুবিন দাৰ অবিহনে
অসম নাই আৰু এনেকুৱা এজন মানুহ যিজন মানুহে বলিউড বাদ দিছে বলিউড গম পাইছ নাই এই ইয়ালি চিয়ালি ঘূৰি গৈ আহিছে হয় নে নহয় বোলো জয় অসম জয় অসম এইডাল কেলা কেলা বুলি ক'লে যদি কল হয় আমি ক'লেনো কি ভুল হয় হয় নহয় আৰু এটা কথা আছে আমাৰ কুকুৰ এটা যদি শুই থাকে সেই কেলা বুলি নক'লে নুশুঠেই গতিকে এই শব্দটোলৈ কোনো হেৰি কৰি লাভ নাই জুবিন এজন শিল্পী মই তাকে ভাল পাওঁ এতিয়া নহয় যেতিয়া জুবিনে প্ৰথম সেই চুলিখন দীঘল কৰি গান গাই আছিলে তেতিয়াবা ভাল পাওঁ আৰু মই জুবিনে ক'ত কেলা কৈছে ক'ত কা কৈছে মোৰ দৰকাৰ নাই এইটো মোৰ এটা ভাল পায় বছ সেইটোৱে কথা হ'লতো আপুনি বিহু গাইছে নীল আহিছে নীলৰ এটা গান পাইছো তাৰ চব গানবিলাক আজিকালি তেনেকুৱা হৈ গৈছে কিন্তু মই গালি পাইছো চব গান তেনেকুৱা হ'ব নালাগে মই আকৌ তাৰ এইটো গান ভাল পাওঁ চুমা কিবা এটা গান চুমা দিয়ে ই মোক মানে ষ্টুডিঅ'ত মোক কৈছিলে দাদা এইটো গান মই ৰিলিজ নকৰোঁ বোলে কিয় কৈছে কণ্ট্ৰভাৰ্চি হ'ব চুম্মা বুলি গাইছো বোলে তই ৰিলিজ কৰ যদি কোনোবা আহে মই প্ৰথম থিয় দিম তোৰ মই বোলো সিদ্ধাৰ্থ কি দাদা বোলো চাদা মাৰ তাহাঁতি মানে চাদা বুলি নাভাবে তাহাঁতি ভাং বুলি ভাবে মৰকতটো আৰু জমিছে তাহাঁতি পটো ব কয় মোৰ চুটকেছো যেতিয়া খুলিলে চাদা মানুহ পালে মোক কৈছে বুট বুট মই বুটযোৰ খুলি দিছো সি আচলতে পুট বুলি কৈছে ন ন বুট বুট মই আকৌ ইপাতো খুলি দিছো মোক ফটকে মনত কৰিলে ইহঁতৰ পটো নাই এয়াৰপৰ্টত বহুত ঢেৰ ঘটনা হৈছে বেনিয়ে বেয়া বস্তু মই কাকো ল'বলৈ নকওঁ মাইক্ৰফোনটো কোনে দিব থেংক ইউ দিছে ল'ৰাটো হ'ল এইটো বামুণ পোৱালি যাৰ লগুণ নাই লগুণেই নাই নামত বামুণ এইটো লগুণ নাইতো নাইতো লগুণ নাইকিয়া বামুণ এইটো এইটো হ'লেও মোৰ হৃদয় বামুণ নহয় মই বামুণ নহয় কি এইটো গণক মই মানুহ গণক মই অকল মানুহ মানুহ তই জানো তই মানুহে নহয় তই এধাত কৈছ তই কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই তই এটা কৈছ নাই য়েছ আৰু তই এধাত এটা কৈছিলি যে জুবিন মানে তৰোৱাল হয় নহয় জুবিন মানে তৰোৱাল মিনিংটো তৰোৱাল এইটো সঁচা কথা মানে তই যি কথা ক যুগে যুগে মানুহে মানে কেলে ভালে ক বা বেয়াই ক